গুড মৰ্নিং নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ৰাতিপুৱাই সেউজীয়া পৰিৱেশ উপভোগ কৰি গৈ আছোঁ। এতিয়া টুকটুকিত গৈ আছোঁ, মানে স্কুলৰ ল'ৰা ছোৱালীকেইটাৰ লগত। স্কুলৰ ল'ৰা ছোৱালীকেইটা স্কুললৈ গৈছে, মই গৈ আছোঁ ষ্টেচনলৈ বুলি। ষ্টেচনৰ পৰা ট্ৰেইনত যাম। ট্ৰেইনত পৰা ক'লৈ যাম জানেনে? আমাৰ ছোৱালীকেইজনীৰ ওচৰলৈ। আৰু ট্ৰেইন ষ্টেচন পালোহি, পায়ে টিকেট কৰি লৈ মোৰ লগত আৰু এগৰাকী যাব। আমাৰ ছোৱালীকেইজনীৰ ৰুম পালোহি। ছোৱালীকেইজনীৰ ৰুমৰ ভিতৰলৈ সোমাই গৈ আছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিবচোন, তেতিয়াহে গম পাব আমাৰ ছোৱালীকেইজনী ক'ত থাকে, কিনো কৰে। সকলোখিনি জানিবলৈ হ'লে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব লাগিব, তেতিয়াহে গম পাব, নহ'লে কেনেকৈ। ছোৱালী দুজনী আগে পাছে আমি দুগৰাকী গৈ সিহঁতৰ ৰুমত সোমাই মেলি চাহ খাই ওলালোৱে যাবলৈ। সিহঁতি থকা পইকীয়া ছাত্ৰ নিবাস বুলি গেটত লিখা আছে দেই, কৈ দিছোঁ। এই ইয়াতে থাকে আমাৰ ছোৱালী কেইগৰাকী। আৰু আমি সিহঁতক বিদায় দি আমি ওলালোঁ যাবলৈ। ইয়াত চিনি পাইছেনে কোন জেগা হয়? নিশ্চয় চিনি পাইছে, হ'লেও মই কৈ দিছোঁ বাৰু। গড়গাঁও কলেজ হয়। গড়গাঁও কলেজত আমাৰ ছোৱালীকেইজনী পঢ়ি আছে। সিহঁতৰ ওচৰলৈ আহিছিলোঁ। মাজে সময়ে আমি আহি সিহঁতক দেখা দি যাওঁ। চাৰিওফালে অকণমান দেখাই দিছোঁ। আৰু আমি দুয়োগৰাকী কথা পাতি আহি মেইন গেটখন পালোহি। গড়গাঁও কলেজৰ মেইন গেটখন অকণমান আপোনালোকক দেখাই দিছোঁ, দেখিছেনে? দেখিবলৈ কিমান ধুনীয়া লাগে। আৰু এতিয়া আমি চিধা ষ্টেচন গুচি যাম টুকটুকিত উঠি ট্ৰেইনলৈ বুলি। ট্ৰেইন ষ্টেচন পায়ে আমি দুগৰাকী বাহিৰত বহি লৈছিলোঁ, কিন্তু বহুত গৰম উঠিলে। আকৌ আমি ভিতৰলৈ গুচি আহিলোঁ। ভিতৰতো আপোনালোকক ভিডিঅ' কৰি দেখাই দিছোঁ যে আমি কেনেকৈ বহি আছোঁ। চাওক, এইফালে চবফালে মানুহ আছে, ইফালেও মানুহ, সেইফালেও মানুহ, চবফালে মানুহ বহি আছে। আৰু ভিডিঅ' নকৰোঁ, বাই বাই। নতুন এটি ভিডিঅ'লৈ পুনৰ আহিম।